জোকে ধৰোতে মাতিছিলি মোক তই ভয়তে দীপৰ বিলতে জাকৈ মাৰোতে জোকে ধৰোতে মাতিছিলো মই তোক ভয়তে। আজি মাছকেইটা খাবলৈ ভাল লাগিব। এগাল মাছ পাইছে নহয়, শুকুৱাই থ'বগৈ লাগিব আজি। ঘৰলৈ সোনকালে যাওঁ, অকলে অকলে ভাল লগা নাই। তাতে আজি আমাৰ ঘৰলৈ কোনোবা আলহী আহিব বুলিও কৈছিলে মায়ে। কৈ আহিব সেইটো এতিয়ালৈকে গম পোৱা নাই বাৰু। যাওঁচোন, ঘৰলৈ গ'লেহে হ'ব। বিয়াখনহে সোনকালে হোৱাটো বিচাৰিছো। মই ভাবো অহা মাহতে বিয়াৰ দিনটো ঠিক কৰিব লাগিব। ইমান মৰম লগা ছোৱালীজনীক মই সোনকালে মোৰ বোৱাৰী হিচাপে বিচাৰিছো। যদি আপোনাৰ আপত্তি নাই, অহা মাহতে বিয়াৰ দিনটো ঠিক কৰিম আমি। নাই নাই বাইদেউ, মোৰ কি আপত্তি হ'ব? মোৰ এজনীয়ে ছোৱালী, তাতে ইমান ভাল ঘৰ এখন পাইছো। মইতো সোনকালে দিবলৈ চাম। আপোনালোকে যি ভাল দেখে তাকেই কৰক, আমাৰ একো আপত্তি নাই। মোৰ ছোৱালীজনী আপোনালোকৰ ঘৰলৈ গৈ সুখত থাকিব। ঠিক আছে, আমি এতিয়া গৈ থাকো। আপোনালোকে যা যোগাৰ কৰি থাকিব। আপুনি একো চিন্তা কৰিব নালাগে। আপোনাৰ ছোৱালীক আমি আমাৰ বোৱাৰী হিচাপে আদৰি নলওঁ নহয়, নিজৰ ছোৱালী হিচাপে আদৰি ল'বলৈ বিচাৰিছো। আপোনাৰ ছোৱালী বৰ মৰম লগা, কথা বতৰাও ইমান ভাল। গতিকে আমি ভাবোঁ সোনকালে বিয়াখন হৈ গ'লে আমাৰো ভাল হ'ব আৰু আপোনালোকৰো ভাল হ'ব, হয়নে? হ'ব দিয়ক, আমি এতিয়া আহোঁ। জোনাকী, থাকা দেই। মোৰ ল'ৰাৰ লগত কথা বতৰা পাতি থাকিবা ফোনতেই। আহা, ভিতৰলৈ আহা। আজিৰ পৰা এইখনেই তোমাৰ আচল ঘৰ। এই ঘৰখনৰ সকলো দায়িত্ব আজিৰ পৰা তোমাৰ ওপৰত। আৰু তুমি এইখন ঘৰৰ বোৱাৰী নহয়, এইখন ঘৰৰ ছোৱালী। গতিকে কিছুমান নীতি নিয়ম ভালকৈ মানি চলিবা। আহা, ভিতৰলৈ আহা। তোমাক এইখন ঘৰলৈ আদৰণি জনাইছো। মা, বাইদেউ, আপোনালোকে চিন্তা নকৰিব। মই আপোনাক কথা দিছো, এই ঘৰখনৰ ভালকৈ ৰক্ষা কৰিম মই। এইখন ঘৰলৈ কেতিয়াও দুৰ্গতি আহিবলৈ নিদিওঁ। সকলো নীতি নিয়ম মানি চলিম। মোৰ ভাগ্যখন সঁচাকেই বহুত ভাল। আপোনালোকৰ দৰে এগৰাকী মা পাইছো, এগৰাকী বাইদেউ পাইছো, এজন দেউতা পাইছো। মই সঁচাই সুখী। আৰু আপোনালোকে মোক বোৱাৰী হিচাপে নহয়, নিজৰ ছোৱালী হিচাপে আদৰি লৈছে। ইয়াতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে মোৰ কাৰণে? মই এফালে যাওঁ। অলপ আগত মোলৈ ফোন এটা আহিছিল, এমাৰ্জেঞ্চি আছে। অলপ পিছত ঘৰ আহিম। বা, তই জোনাকীক ৰুমলৈ লৈ যা। ঠিক আছে বাৰু, তই চিন্তা নকৰিবি। জোনাকী, ব'লা মোৰ লগত। গোটেই ঘৰখন তোমাক দেখুৱাই দিওঁ। ক'ত কি আছে তুমি জানিব লাগিব নহয় ভালকৈ। এতিয়াতো তুমিও এইখন ঘৰৰ সদস্য হয়। কিটচেন ক'ত আছে, তোমালোকৰ ৰুমটো ক'ত আছে, কোনটো আমাৰ ৰুম হয়, সকলোখিনি তুমি জানিব লাগিব। ব'লাচোন মোৰ লগত। জোনাকী, মই তোমাক গোটেই ঘৰখন দেখুৱাই দিলোঁ। তুমি সকলো গম পালা নহয়? আৰু এইটোৱে তোমাৰ আৰু ভাইটিৰ ৰুম হয়। তুমি এতিয়া কাপোৰযোৰ সলাই লোৱা। ভাইটি আহিব অলপ পিছত, চিন্তা কৰি নাথাকিবা। সি বহুত ব্যস্ত মানুহ, ৰাতি ৰাতিও কামলৈ যাব লগা হয়। একো নাই, আমি আছোৱেই নহয়। কিবা যদি অসুবিধা হয় আমাক কৈ দিলেই হ'ব। এতিয়া তুমি আৰাম কৰি লোৱা, মই যাওঁ। ইমান টোপনি ধৰিছে। ঘড়ীটো চাওঁচোন, কেইটা বাজিল? 2টা বাজিল। ৰাঘৱ এতিয়ালৈকে ঘৰলৈ অহা নাই নে? আৰু যদি ঘৰতে আছে তেতিয়াহ'লে ৰুমলৈ কিয় অহা নাই? ফোন এটা কৰি চাওঁ নেকি? নাই নাই, তেওঁ যদি ফোন কৰিলে বেয়া পায়। কিন্তু ইমান সময় ক'ত আছে, কি কৰিছে? মাহঁতক সুধিবলৈ, মাহঁত শুই আছে নহয়।
কি কৰোঁ? গুড মৰ্ণিং ৰাঘৱ। তুমি কালি কেতিয়া আহিলা ঘৰলৈ? মই বহুত সময় তোমাৰ কাৰণে ৰৈ থাকিলোঁ। মোৰ যে বহুত ভয় লাগে অকলে অকলে। তুমি তেনেকৈ ৰাতি ওলাই নাযাবাচোন। মই জানো তোমাৰ ডিউটি তোমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, তথাপিও মোক অলপ সময় দিবা। এবাৰ যাবই লাগিব। তোমাক বিয়া কৰা আনিলোঁ বুলি মই তোমাৰ লগতে লাগি থাকিব নোৱাৰোঁ নহয়। মোৰ ডিউটিটো মোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। তুমি জানা যে মই এজন পুলিচ অফিচাৰ। সময়মতে মই যাবই লাগিব। তোমাৰ যদি অকলে অকলে আমনি লাগে তেতিয়াহ'লে বা মাহঁতৰ লগত কথা পাতি থাকিবা। মই আজি ৰাতিপুৱা আহি পাইছোঁ। একো নাই, তুমি ভয় কৰিব নালাগে। এইখন ঘৰ তোমাৰ নিজৰ ঘৰ হয়। যেনেকৈ মন যায় তেনেকৈ থাকিবা। কিন্তু মই তুমি ভয় কৰা বুলি, তোমাৰ কাৰণে এই ঘৰখন নতুন হয় বুলি মই ডিউটি বাদ দিব নোৱাৰোঁ। মা ব্যস্ত হৈ আছে, এতিয়া মাত নিদিওঁ, নহ'লে মায়ে বেয়া পাব। চাহকাপ ইয়াতে থৈ যাবলৈ কৈছিলে নহয়, থৈ দিওঁ, মায়ে পিছত খাই ল'ব। দেউতা, দেউতা, আপোনাৰ কাৰণে চাহ লৈ আহিছিলোঁ। ইয়াতে থওঁনে? অঁ, ইয়াতে থোৱা। জোনাকী, মই পেপাৰ পঢ়ি থকা টাইমত মাত নিদিবাচোন। মাইণ্ডটো ডিষ্ট্ৰেক্ট হৈ যায়। আনকালিও চাহ লৈ আহিলে মনে মনে ইয়াতে থৈ যাবগৈ, মই খাই ল'ম। এতিয়া যোৱা, পেপাৰখন মোক পঢ়িবলৈ দিয়া ভালকৈ। কাৰোবাৰ ৰুমলৈ অহাৰ আগত দুৱাৰখন নক কৰি আহিব লাগে। এইষাৰ কথা তুমি নাজানা নেকি? মই কৈছোঁ, মনত ৰাখিবা। মোৰ ৰুমলৈ আহিলে নক কৰিবা। আৰু মই এতিয়া চাহ নাখাওঁ নহয়। তোমাক দেখোন কৈছিলোঁৱেই মোৰ কাৰণে কফি লৈ আহিবা। যোৱা কফি কাপ লৈ আহাগৈ। তুমি গুৰুত্ব দিবা কথাবোৰ। ৰাঘৱ, তোমাৰ কাৰণে চাহ লৈ আহিছিলোঁ। তুমি ব্যস্ত আছা নেকি? তোমাৰ লগত কথা কেইটামান পাতিব লগা আছিল। তুমি যদি বেয়া নোপোৱা তেতিয়াহ'লে ঘৰলৈ যাবা নেকি? মালৈ মোৰ বহুত মনত পৰিছে। তাকে ভাবিছিলোঁ তোমাৰ লগতে এপাক গৈ আহোঁগৈ নেকি। বহুদিনেই হৈ গ'ল, ঘৰলৈ যোৱাই নাই নহয়। মালৈ মনত পৰিছে যদি গৈ আহিলেই হ'ল দেখোন, মোক ক'ব নালাগে নহয়। আৰু মই যে তোমাৰ লগত যাম সেই ভুলতো নাভাবিবা। মোৰ নিজৰেই বহুত কাম আছে। তোমাৰ লগত গাঁও ফুৰি থাকিব নোৱাৰোঁ মই। তোমাৰ যাবলৈ আছে, ড্ৰাইভাৰৰ লগত যাবা। কিন্তু ৰাঘৱ, মইতো তোমাৰ লগত যাম বুলি কৈছোঁ। তুমি গ'লে মানে মায়ে ভাল পাব। তোমাৰ মায়ে কি ভাল পায় কি বেয়া পায় সেয়া মই নাজানো। সেইবোৰত মই মগজ গৰম কৰি থাকিবলৈ নাই। তোমাৰ যাবলৈ আছে যদি ড্ৰাইভাৰৰ লগত যোৱা, নহ'লে ইয়াতে থাকা। আৰু এইখন ঘৰত তুমি নিজকে নিজে এডজাষ্ট কৰিবলৈ শিকা।